চমু উত্তৰৰ প্ৰশ্ন নম্বৰ 1 গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। নম্বৰ 2 ডেভিড স্কট কোন আছিল? উত্তৰে ছিকিম, দক্ষিণে কাছাৰ আৰু চিলেটৰ পৰা সমগ্ৰ পূৰ্বাঞ্চলৰ বাবে ডেভিড স্কট গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নিযুক্ত হৈছিল। 1807 খ্ৰীষ্টাব্দত গোৰখপুৰত এজন ৰেজিষ্ট্ৰাৰ হিচাপে কাৰ্যকালৰ পাতনি মেলা স্কটে বংগৰ ভালেমান জিলাত বিচাৰক, কালেক্টৰ আদি পদত নিযুক্ত হৈছিল। তেওঁ সেই সময়ত উত্তৰ-পূব ৰংপুৰ অৰ্থাৎ গোৱালপাৰা আৰু গাৰো পাহাৰৰ অসামৰিক কমিছনাৰ আৰু চিলেট জিলাৰ ন্যায়াধীশ হিচাপেও দায়িত্ব পালন কৰিছিল। নম্বৰ 3 ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল? উত্তৰ ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টছন। তীৰত সিং কোন ৰাজ্যৰ চি এম আছিল? উত্তৰ তীৰত সিং খাচী ৰাজ্যৰ চি এম আছিল।